সকলোকে পুনৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এইটো হৈছে মোৰ 2 নম্বৰ ব্লগ, মানে ব্লগ হিচাপে 2 নম্বৰ আৰু ভিডিঅ' হিচাপে 3 নম্বৰ। আৰু ফাইনেলি আজি আকৌ ব্লগটো একেবাৰে ৰাতিপুৱাৰ পৰা কৰা নহ'ল, কাৰণ যিহেতু আজি দিয়া ভিডিঅ'টো, আজি যিটো ব্লগ দিছে সেই ব্লগটো মানে আজিয়ে এডিট কৰিব লগা হ'ল। সেইকাৰণে মানে ৰাম উৎপাত কৰি সেইকেইটা হ'ল। আমাৰ এইপিনে আলহী, হ'লে আমাৰ আলহীয়ে কি কৈ আছে? আলহী হে কিহে ভাত খাব? খোৱাই নাই, ভাত হ'বহে, কেতিয়া হয় হ'ব। মানে দালি আজি মানে যিহেতু মঙলবাৰ, আৰু মঙলবাৰ কাৰণে আজি আমাৰ ঘৰত নিৰামিষ চলে, কাৰণ ডিম চিম মানে মই বত ৰাখিছোঁ। চব বইল বুলি কৈছিল নে এইবিলাক? কচুৱা দালিয়ে বইল আৰু কল নেকি? তোৰ কল কচু নাই নেকি? এইটো হৈছে কাঁচকল, পিটিকা কৰিম আৰু খাম আৰু। আদা আছে নে বাৰু? আৰু চাটনিও আছে বোলে ক'ৰবাত, চাটনি মূলা চাটনি। এতিয়া ভাতটো খাই লওঁ, ভাতটো খাই লগ পাই আছোঁ আপোনালোকক ধুনীয়াকৈ দেই। ভাতটো খাই আজি মানে মেমে ফোন মাৰিছে বুলি কৈছে, সোনকালে প্ৰেজেণ্টেশ্যন লয় বোলে, সেইটো কাৰণে সোনকালে ওলাই লৈছোঁ। পটককেনে ওলাই ল'লোঁ, মানে বেছি টাইম কৰি থকা নাই। ভালকৈ গাটো ধুব নাপালোঁ, আহি পিনে আকৌ ধুহি অলপ খাই ল'লোঁ। এতিয়া ওলাইছোঁ কলেজলৈ, আৰু এয়া পাই গ'লোহি ডিপাৰ্টমেণ্টত। যেনে তেনে পাইছোঁহি, আৰু পিছপিনে চাওক কোনো নাই, চব দোকানলৈ গৈছে। সোনকালে আহে, তই ক'ত আছ? কি মৰম কৰি আছ? মোৰ ব্লগ চাই আছে আজি ব্লগটো, আৰু এইবাৰ নাচাই ব্লগ শ্লগ ইমান এটা লাইক কৰি দিয়া নাই। এই মোবাইলটো মই নিজে লৈ পিনে ছাবস্ক্ৰাইব কৰি দিছোঁ। এতিয়া 10টা ছাবস্ক্ৰাইবাৰ এতিয়া আছে, মানে আগতে 9টা ছাবস্ক্ৰাইবাৰ আছিলে। আৰু এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ গ্ৰুপটো। বেছিকৈ ছোৱালী আছে, ল'ৰা খুব কমেই আছে, ল'ৰা 2জনহে আছোঁ আমি, আৰু বাকী এইখিনি চুবি পূৰা খং উঠি আছে। ইয়াত দেখিছোঁ এয়া মেমৰিজ হৈ ৰ'ব। কোনে নাযায়? পাছিঘাট গ'লেতো ময়ো নাযাওঁ। আৰু কলেজৰ কামখিনি কৰি ডাইৰেক্ট আহি গ'লোঁ ঘৰলৈ বুলি ওলাই গুচি আহিলোঁ। আৰু এতিয়া দোকান এখনত সোমাই ভাবিছোঁ যে ফুচকা অলপ খাই লওঁ। খুব বেছি প্ৰিয় মোৰ ফুচকা, আৰু কাৰ প্ৰিয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। ফুচকা খাই লওঁ দিয়ক। ফাইনেলি কলেজৰ পৰা আহি পাই গ'লোহি ঘৰত। এতিয়া যাওঁ, যিগৰাকী আলহী আহি আছিলে তাইৰ ওচৰৰ পৰা আহোঁগৈ, ক'ত আছে কি কৰিছে। আজি যিহেতু মঙলবাৰ, আমাৰ ইয়াত বজাৰ, আৰু মা বজাৰলৈ গৈছে। বজাৰৰ পৰা আহি পোৱাহিয়ে নাই, কি কি আনে দেখুৱাম বাৰু। খালি উঠনিতে যোৱা বোলে, ডুবাই কৈছে উঠনিতে যোৱা, এতিয়ালৈকে আহি পোৱাহি নাই। ইয়াত আছে ভাত হৈ চাওক, অকণমান গেছটো জ্বলাই চাওক গাইছ। গেছটো মানে সেই চৌকাটো বেয়া হৈ চাওক। তো গাইছ, কলেজ গ'লে মানে চুলিখিনি কেনেকুৱা হৈ যায় চাওক, মানে কলেজ গ'লে চুলিখিনি বেয়া হৈ যায়, গোটেই ধূলি চুলি লাগি পিনে এনেকুৱা ডাঠ ডাঠ হৈ যায় চুলিখিনি। কিয় হ'ল ইমান দেৰি হ'ল যে? বকি আছে ববাই। পাই গ'লহি মায়ে বজাৰৰ পৰা, আৰু কি কি আনিছে আপোনালোকক দেখুৱাইছোঁ। কেইটামান বাচন বুলি ক'ব লাগিব, বাচন বৰ্তন কেইটামান। আমাৰ আলহীজনী যাব ওলাইছে। এতিয়া ক'লে যাবি তই? ক'ত উঠি আছেনো? লাজি ক'ত আছেনো? আজি ইয়াতে থাকিবি নি? তোৰ ঘৰ নি এইটো? লাহেকে বহিবি আকৌ, ফুটিব। ইয়াত আমি কি কৰিম কৈ দিয়া? খেলিম কৈ দিয়া, খেলিম, ধেমালি কৰিম। কোন দাদা আৰু? কোন দাদা? কোন দাদা? কোন দাদা? শুনু 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 শুনু। কোন? কোনটো কোন? কোনটো বান্দৰ? ক'ত আছে বান্দৰ? মই দেখাই নাই। কোনটো? চাইকেল লৈ যোৱা বান্দৰ? এইটো মানুহ বান্দৰ বোলে, চাইকেল লৈ যোৱা। এইটো মানুহে। তই ক'ত বান্দৰ দেখিলি? ক'ত বান্দৰ দেখিলি? হেল্ল' গাইছ, কেইটা কোনবিধ আহে? তাৰপৰা কি কয়? তাৰপৰা কি কয়? ভয় খা, ভয় খা।
অকল আজিলৈ ইমানখিনিয়ে আছিলে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু মই এতিয়া অলপ ধুনীয়াকৈ অলপমান পঢ়ি পিনে তাৰপিছত কৰিম ভিডিঅ' এডিটিং তাৰপিছত আপোনালোকক মৰ্ণিঙত যিহেতু দিবই লাগিব 8টা বজাত সেইকাৰণে